নমস্কাৰ বন্ধুসকল, আছামিজ বিবিধা চেনেললৈ মই উজ্জ্বলে আপোনালোক আটাইকে আদৰণি জনাইছোঁ। বন্ধুসকল, আজি মই ক'বলৈ ওলাইছোঁ পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম আৰু এই চৰাইবিধৰ বিষয়ে কেইটামান আচৰিত তথ্য। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব কাৰণ শেষৰ তথ্য দুটা অতিকৈ আচৰিত, যিটো শুনিলে নেকি আপোনাৰ চকু কপালত উঠিব। বন্ধুসকল, মোৰ এই ভিডিঅ'টো চোৱাৰ আগত আপুনি পৃথিৱীৰ আটাইতকৈ সৰু চৰাইটোৰ নাম জানিছিলনে? কমেণ্ট বক্সত য়েছ বা নো টাইপ কৰি জনাব। বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ সৰু প্ৰজাতিৰ চৰাইবিধ হৈছে হামিংবাৰ্ড। ইহঁতৰ 325টা প্ৰজাতি আছে। কিন্তু ইহঁতৰ মাজৰ আটাইতকৈ সৰু প্ৰজাতিটো হৈছে বি হামিংবাৰ্ড। হামিংবাৰ্ডৰ বাকীকেইটা প্ৰজাতিৰ দেহৰ ওজন এভাৰেজ 2 গ্ৰামৰ পৰা 20 গ্ৰাম হয়। কিন্তু বি হামিংবাৰ্ডৰ ডাঙৰ চৰাইটোৰ দেহৰ ওজন মাথো 1.6 গ্ৰাম পৰা 2 গ্ৰাম হয় আৰু দীঘল 5 চেণ্টিমিটাৰ পৰা 6.1 চেণ্টিমিটাৰ হয়। আহক বন্ধুসকল, এতিয়া হামিংবাৰ্ডৰ বিষয়ে কেইটামান ইণ্টাৰেষ্টিং পইণ্ট জানো আহক। নাম্বাৰ 1, হামিংবাৰ্ডে একমাত্ৰ পক্ষী যি আগফাল, পিছফাল, সোঁ-বাওঁ চাৰিওফালে উৰিব পাৰে। ইহঁতৰ উৰিব পৰা গতিবেগ 1 ছেকেণ্ডত 15 পৰা 22 মিটাৰ আৰু ঘণ্টাত 54 পৰা 80 কিলোমিটাৰ পৰ্যন্ত হয়। নাম্বাৰ 3, ইহঁতে নৰ্মেল স্পীডত উৰিবৰ বাবে 1 ছেকেণ্ডত 80 বাৰ আৰু হাই স্পীডত উৰিবলৈ ইহঁতে ছেকেণ্ডত 200 বাৰ পৰ্যন্ত ডেউকাখন লৰায়। নাম্বাৰ 4, মানুহে খালী চকুৰে ইহঁতৰ ডেউকাখন উৰি থকা অৱস্থাত দেখা নাপায় আৰু ভিডিঅ'ৰ বাবেও ছুপাৰ শ্লো কেমেৰা ব্যৱহাৰ কৰিব লাগে। নাম্বাৰ 5, বি হামিংবাৰ্ডে একমাত্ৰ চৰাই যিয়ে ফুলৰ ৰস খাবলৈ নিজৰ জিভাখন ষ্ট্ৰ হিচাপে ব্যৱহাৰ কৰে। নাম্বাৰ 6, হামিংবাৰ্ডে 1 মিনিটত 250 বাৰ উশাহ লয়। নাম্বাৰ 7, হামিংবাৰ্ডৰ 1 মিনিটত হাৰ্টবিট 1260 বাৰ। নাম্বাৰ 8, হামিংবাৰ্ডক দিনটোৰ ভিতৰত নিজৰ দেহৰ ওজনৰ 2 গুণ বেছি খাদ্যৰ প্ৰয়োজন। সিহঁতে প্ৰতি 10 মিনিটৰ মূৰে মূৰে ফুলৰ ৰস অথবা কীট পতংগ খায়। নাম্বাৰ 9, হামিংবাৰ্ড ইমান সৰু হোৱাৰ পিছতো দেহৰ চাইজ হিচাপে মগজুটো আন সকলো চৰাইতকৈ ডাঙৰ হয়। নাম্বাৰ 10, পৃথিৱীৰ আন সকলো জীৱ জন্তুৰ তুলনাত দেহৰ চাইজ হিচাপে হামিংবাৰ্ডৰ হাওঁফাওঁটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ হাওঁফাওঁ। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।